কেতিয়াবা ন্যায় কঠোৰ নহয়, কেতিয়াবা সি নিঃশব্দতাৰ মাজেৰে নামি আহে, আৰু কেতিয়াবা ন্যায় প্ৰেমৰ ৰূপ ধৰি মানুহৰ ভিতৰেই পৰিৱৰ্তন ঘটাই দিয়ে। আজিৰ এই ঘটনাটোও তেনেকুৱাই, য'ত কোনো আদালত নাই, কোনো উকিল নাই আৰু কোনো দণ্ডাদেশো নাই। তাত আছিল কেৱল কৰুণা, আৰু কৰুণাৰ সৰ্বোচ্চ ৰূপ শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ। ঠাকুৰ নিজৰ ৰাৰ ঘৰত আছি নাছিল। ভক্তমণ্ডলী তেওঁৰ শ্ৰীমুখ দৰ্শন কৰি ধন্য ধন্য অনুভৱ কৰিছিল। ঠিক সেই মুহূৰ্ততেই হঠাতে এজন সৎসংগকৰ্মী শ্ৰী খগেন বফাদাৰ উচ্চ স্বৰত চিনৰি চিনৰি ভিতৰলৈ আহিল। অভিযোগটো আছিল গুৰুত্বপূৰ্ণ। সৎসংগৰেই এজন অতি পুৰণি কৰ্মী ৮০ বছৰৰ শ্ৰী ভোলানাথ চৰকাৰে তেওঁক গালি দিছিল আৰু লাঠি লৈ মাৰিবলৈ দৌৰি আহিছিল। অভিযোগ শুনিয়েই ঠাকুৰৰ আদেশ গুজৰি উঠিল, ভোলানাথক মাতক। আদেশ পাই ভোলানাথ চৰকাৰ তৎক্ষণাৎ উপস্থিত হল। ঠাকুৰে শান্ত কিন্তু গম্ভীৰ স্বৰত সুধিলে, খগেনে যি কৈছে সেয়া সঁচানে? লাজতে ভোলানাথে মূৰ নত কৰি কলে, জি হয়। এই কথা শুনিয়েই ঠাকুৰ আবেগত ভৰি পৰিল। স্বৰ উচ্চ আছিল, কিন্তু অন্তৰৰ বেদনা আছিল অসীম। পাবনাৰ ভোলানাথ চৰকাৰ ৮০ বছৰ বয়সত কালি লাঠি লৈ দৌৰা? ঠাকুৰৰ চকু ভিজি উঠিল। উপস্থিত সৎসংগীসকল কুপি উঠিল। ভোলানাথ নিজেও শুকান পাতৰ দৰে কুপিবলৈ ধৰিলে। কিছু মুহূৰ্তৰ নিস্তব্ধতা। তাৰ পাছত ঠাকুৰ কলে, ভোলানাথ, ভুল তুমি কৰা নাই, ভুল মই কৰিছো, আৰু তাৰ দণ্ড মই নিজেই ভোগ কৰিব লাগিব। সকলোৱে বিস্ময়ত নীৰৱ হৈ পৰিল। ঠাকুৰে কলে, উঠা, মোৰ দুয়োটা কাণ মোচৰ মাৰি ধৰা আৰু মোৰ চেণ্ডেলেদি মোৰ গালত দুটা আঘাত কৰা। ভোলানাথে কাতৰ স্বৰত কলে, নাই ঠাকুৰ, অপৰাধ মোৰ। আপুনি যি দণ্ড দিব মই আনন্দেৰে গ্ৰহণ কৰিম। আপুনি মোক প্ৰাণদণ্ড দিলেও আপোনাৰ ওপৰত হাত তোলা অসম্ভৱ। কিন্তু ঠাকুৰ অটল আছিল। নাই, যদি এইটো নকৰা তেন্তে আজি মই আহাৰ নকৰিম। এই কথা শুনি সকলো স্তম্ভিত হৈ পৰিল। নিৰুপায় ভোলানাথ উঠিল। চৌকীৰ তলত থকা জলপাত্ৰৰ পৰা পানী লৈ হাত ধুলে, এই ভাবি যে এই হাতৰে ঠাকুৰক স্পৰ্শ কৰাও মহা অধৰ্ম। আৰু তেতিয়াই এটা আশ্চৰ্য দৃশ্য ঘটিল। ভোলানাথে কাণ নধৰিলে, চেণ্ডেল নুতুলিলে, কোনো চপেটা নিদিলে। তেওঁ মাত্ৰ নিজৰ হাতখন ঠাকুৰৰ মূৰৰ ওপৰেৰে লাহে লাহে নামিল। চুলিত, কাণত, গালত মমতাৰ স্পৰ্শ বুলাই দিলে। এয়েই আছিল দণ্ড, এয়েই আছিল ন্যায়। ঠাকুৰ সন্তুষ্ট হল। সকলোকে স্বস্তিৰ উশাহ ললে। এয়েই আছিল প্ৰকৃতিৰ ন্যায়াধীশৰ প্ৰকৃত ন্যায়। প্ৰেমৰ ৰজাৰ প্ৰেমেৰে ভৰা সিদ্ধান্ত, আৰু ভোলানাথ চৰকাৰৰ দ্বাৰা দণ্ডৰ প্ৰেম ভৰা পালন। য'ত ক্ৰোধ নহয় কৰুণাই বিজয়ী হল, য'ত দণ্ড নহয় পৰিৱৰ্তন ঘটিল। জয় গুৰু। এইটো কেৱল এটা চেনেল নহয়, এইটো এটা প্ৰয়াস। ভক্তি, সংস্কৃতি আৰু জীৱন দৰ্শন প্ৰত্যেকটো হৃদয়লৈ আগবঢ়াবৰ। আপোনাৰ এটা লাইক আমাৰ উৎসাহ বৃদ্ধি কৰে। আপোনাৰ এটা শ্বেয়াৰ এই বাৰ্তাটো আগবঢ়াই লৈ যায়, আৰু আপোনাৰ ছাবস্ক্ৰাইব এই যাত্ৰাক অবিৰত ৰাখে। তেন্তে দেৰি কিহৰ? এতিয়াই ছাবস্ক্ৰাইব কৰক PESB প্ৰেজেন্টছ আছামিজ, আৰু এই দিব্য যাত্ৰাৰ অংশীদাৰ হওক। ধন্যবাদ। আপোনাৰ সহযোগেই আমাৰ সৰ্বাধিক শক্তি।